শ্ৰদ্ধেয় ভিউৱাৰ্ছ আপোনালোকক সকলোকে মই মোৰ ইউটিউব চেনেল ব্ৰহ্মপুত্ৰ টিভিৰ পৰা স্বাগতম জনাই আজি উভতি আহিলোঁ আৰু এটা নতুন ভিডিঅ' লৈ। বন্ধুসকল, আজি ভিডিঅ'টোৰ মূল উদ্দেশ্য হৈছে আপোনালোকক দেখুৱাইছোঁ এয়া হ'ল নেপিয়াৰ ঘাঁহৰ খেতি। মোৰ ভাগিন নিজামুদ্দিন আহমেদ, তেখেতৰ ঘৰ এয়া হ'ল নিজামুদ্দিন আহমেদ। তেখেতৰ ঘৰ হ'ল মোৰ ঘৰৰ সন্মুখত, মোৰ ঘৰৰ লগতে তাৰমানে ধুবুৰী জিলাৰ জৰুৱাৰচাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিমাতলা গাঁৱৰ বাসিন্দা তেওঁ। তেখেতৰ এয়া নেপিয়াৰ ঘাঁহৰ খেতি, হাইব্ৰিড নেপিয়াৰ, খুব মানে ভাল চাইজৰ ঘাঁহ। চাওক কিমান ওখ হ'ব পাৰে। তেখেতৰ হ'ল 5 ফুট 7 ইঞ্চিমান হাইট তেখেতৰ মানুহগৰাকী, আৰু চাওক মোটামুটি 10 ফুটমান হৈছেই। এই ঘাঁহ ভিতৰৰ উচ্চতা বৰ্তমান 10 ফুট হৈছে। যিকোনো বন্ধুসকল, এই ঘাঁহৰ আপোনালোকে কাটিং পাব, এতিয়া কাটিং দিব পৰা হৈছে। তো কাটিং যদি কোনোবাই বিচাৰে, খুব বেছি কাটিং নহ'ব, প্ৰায় 3000-4000 মান কাটিং হ'ব। যদি কোনোবাই কাটিং ল'ব খোজে এই প্ৰজাতিৰ হাইব্ৰিড প্ৰজাতিৰ যদি আপোনালোকে নেপিয়াৰ ঘাঁহৰ কাটিং বিচাৰে, তেন্তে ইয়াতে পাব। আৰু দাম দিয়া হৈছে ইয়াৰ 3 টকা পাৰ পিচ। ইয়াৰ পিছত আপোনালোকে কোনোবাই আচলতে দামাদামি কৰিব বা বাৰ্গেনিং কৰিব, সেইটো নকৰিব। 3 টকা পাৰ পিচ দিয়া হৈছে। ইয়াৰ পৰা কাটিং আপোনালোকে পাব। দেখিছে, খুব ভাল চাইজৰ ঘাঁহ এবিধ। বন্ধুসকল, এয়া চাইছে, এয়া 10-15 দিন হৈছে। 10-15 দিন আগত এই ঘাঁহবিধ কটা হৈছিলে। তাৰপিছত কিমান ধুনীয়াকৈ কুঁহিপাত ওলাইছে চাব ইয়াতে। আৰু পিছফালে যিবিলাক চাইছে আপোনালোকে, এইফালে এইবিধ কিন্তু আচলতে সৰগম ঘাঁহ। সৰগম ঘাঁহ আপোনালোকে এইটো ভিডিঅ' আগত দেখাইছিলোঁ। এইটো চাওক, এই পিছফালে আৰু আছে, এইবিলাক চব সৰগম ঘাঁহ। এইবিধ ঘাঁহ আপোনালোকে দেখিছে যে এইটো আচলতে যদি কোনোবাই ছাগলীক খুৱাব খুজিছে, সেইটোত হয়তো কিছুমান ছাগলীয়ে খাব, কিছুমানে নাখাব। সাধাৰণতে আমাৰ লোকেলবিলাক নাখাব, বা লোকেলবিলাকৰ কাৰণে আপোনাৰ নেপিয়াৰ ঘাঁহটো বেছি ভাল নহ'ব, উপযুক্ত নহ'ব। যদি কোনোবাই একচুৱেলি গৰু বা ম'হৰ কাৰণে সেই খেতি কৰিব খুজিছে, ঘাঁহৰ খেতি কৰিব খুজিছে, তেতিয়া মই আপোনালোকক ছাজেশ্যন দিম বা উপদেশ দিম এইবিধ ঘাঁহ লগাব। কিন্তু ছাগলীকো আপোনালোকে খুৱাব পাৰিব। উন্নত প্ৰজাতিৰ ছাগলী যেনেকুৱা চিৰহী, বিটেল, সেইবিলাক মই চিৰহীক খুৱাওঁ। সেইবিলাক মানে এই ঘাঁহবিধ মই চিৰহীক খুৱাওঁ, যথেষ্ট ভালভাৱে খায়, সেইটো কোনো অসুবিধা নহয়। কিন্তু সাধাৰণ ছাগলীবিলাক সেইবিলাকো খাব, অলপ অভ্যাস কৰিলে কোনো কথা নাই। মই খুৱাব পাৰোঁ, কিন্তু প্ৰথমতে খাব অলপ দিগদাৰ কৰে খাবলৈ। ঠিক আছে বন্ধুসকল, আজি মই এইখিনিতে ৰাখিলোঁ। মোৰ আজিৰ ভিডিঅ'টোৰ মূল উদ্দেশ্যটো আপোনালোকে গমেই পাইছে। সেই ভিডিঅ'টোৰ মূল উদ্দেশ্য আছিল যে কাটিং বিক্ৰী কৰা। যদি কোনোবাই কাটিং বিচাৰে, তে কাটিং ল'ব পাৰিব। আৰু শেষত আকৌ এটা অনুৰোধ কৰিছোঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।